টাইপ 2 ডায়েবেটিছ হ'লে আপুনি সদায় মেডিচিন খায়ে থাকিব লাগিব নেকি? প্ৰথম নিশ্চয়কৈ আপুনি মেডিচিন খাব লগা হ'ব পাৰে, কিন্তু ইয়াক কি লাইফ লং খাই থাকিব নেকি? এতিয়া কথা হ'ল ইয়াক কেনেকৈ মেডিচিন নোখোৱাকৈ কণ্ট্ৰলত ৰাখিব পৰা যায়। আপোনালোক বহুতেই কিজানি এই কথাকেইটা জানে, কিন্তু কিছুমান নাজানিবও পাৰে, হয়নে? জানো আহকচোন, ৰাতিপুৱা ভাগত বা দিনৰ যিকোনো সময়ত 1 পৰা 2 ঘণ্টা সময় উলিয়াই ব্যায়াম কৰক। ডায়েবেটিছ হ'লে কি কি খাদ্য খাব নালাগে সেয়াতো আপোনালোকে নিশ্চয়কৈ জানেই। এতিয়া কথা হ'ল যি খাদ্য খাব সেই খাদ্যখিনিৰ পৰিমাণটো একদম নিয়ন্ত্ৰণত ৰখাটো খুবেই জৰুৰী। এতিয়া এনেকুৱা নহয় যে আপুনি একেবাৰে কাৰ্বহাইড্ৰেটটো খোৱা বাদ দিব, কিন্তু তাৰ মাত্ৰাটো আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব। আৰু এটা কাম কৰিব, ৰাতি শুবলৈ যোৱাৰ 2 ঘণ্টা আগত ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ অভ্যাসটো গঢ়ি ল'ব। আৰু এইখিনি সময়ত নিৰ্দিষ্ট এটা সময়ৰ মূৰে মূৰে ছুগাৰ লেভেলটো চেক কৰি থকাটো খুবেই দৰকাৰী। যদি ভিডিঅ'টোৰ পৰা অলপমান হ'লেও উপকৃত হৈছে তেনেহ'লে আপোনাৰ প্ৰিয়জনলৈ শ্বেয়াৰ কৰি দিয়ক, লগতে ফ'ল' কৰি দিব। ধন্যবাদ।